নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰান্ধিবলৈ লৈছোঁ আমি লোকেল কুকুৰাৰ মাংস। তাৰ বাবে প্ৰয়োজন হোৱা মা মছলাখিনি সানি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থৈছিলোঁ। আৰু ইফালে কেৰাহী পাতি আলুৰ পিচকেইটা অলপ ফ্ৰাই কৰি ল'ম। বেছিকৈ ফ্ৰাই নকৰোঁ, কমকৈ কৰিম। এয়া আলু ফ্ৰাই হৈ গৈছে। আমি এখন কাঁহীত আলুৰ টুকুৰাকেইটা উঠাই ল'ম। কেৰাহীত আৰু অলপ তেল দিলোঁ আৰু তেল গৰম হোৱাত কাটি থোৱা পিঁয়াজ দি দিছোঁ। মাংসখিনি আগতে মেৰিনেট কৰোঁতে পিঁয়াজ দিছিলোঁ, সেইকাৰণে ইয়াত পৰিমাণটো অলপ কমাই দিছোঁ। ভালদৰে পিঁয়াজখিনি লৰাই অলপ সময় ভাজি ল'ম। এয়া পিঁয়াজত হালধি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত তাত আমি মেৰিনেট কৰি থোৱা মাংসখিনি অলপকৈ দি ফ্ৰাই কৰি ল'ম। এয়া মাংস দিয়া হৈ গৈছে। এতিয়া আমি খুব ভালদৰে লৰাম যাতে মছলাবোৰ সকলো ভালদৰে তেলত মিহলি হৈ যায়। নিমখ আৰু হালধি যাতে ভালদৰে মিহলি হয়, তাৰ বাবে আমি অলপ সময় লৰাই ভাজি থাকিব লাগিব। এয়া খুন্দি থোৱা আদা আৰু নহৰু মাংসত দি দিছোঁ। আদা আৰু নহৰু দিয়াৰ পিছত আৰু অলপ সময় লৰাই ভাজিম যাতে নহৰুৰ গোন্ধটো নাইকিয়া হৈ যায়। নিমখ দিছিলোঁ আকৌ দেই, ভিডিঅ'টো কৰিবলৈহে থাকি গ'ল নিমখ দিওঁতে, কেনেবাকৈ থাকি গ'ল আৰু, নাই দিয়া বুলি নাভাবিব কিন্তু। তাতে অলপ হালধি আকৌ যোগ কৰি দিছোঁ। কম হোৱা যেন দেখিলোঁ, সেইকাৰণে আকৌ দি দিছোঁ। ভালদৰে লৰাই অলপ সময় ভাজি আছোঁ। পাঁচ মিনিটমানৰ কাৰণে মই ঢাকি থৈছিলোঁ। ঢাকন উঠাই পেলাই এয়া মাংসৰ পৰা অলপ পানী ওলোৱা যেন দেখা পাইছে আপোনালোকে। এতিয়া আমি ভালদৰে লৰাই তাতে অথনি ফ্ৰাই কৰি থোৱা আলুৰ টুকুৰাকেইটা তাতে যোগ কৰি দিছোঁ আৰু অকণমান সময় লৰাই ভাজিছোঁ। এয়া দেখিছে তেল এৰা দেখিছেনে বাৰু আপোনালোকে? মাংসখিনিয়ে প্ৰায় তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি অকণমান সময় লৰাই থাকিম। অলপ সময়ৰ কাৰণে আকৌ ঢাকোন লগাই থৈ দিম। এয়া প্ৰায় 6-7 মিনিটমান পিছত ঢাকোন দাঙি দেখিলোঁ, দেখিছেনে মাংসখিনি প্ৰায় সিজি উঠাৰ যেন লাগিছে আৰু সুন্দৰ এটা ৰং বাহিৰ হৈছে। এয়া দেখিছেনে? এটাতে আমি মিট মছলা দি দিম। মিট মছলা দি দিছোঁ। এতিয়া ভালদৰে মছলাখিনি মিহলি কৰি লৰাই থাকিব লাগিব। মাংসখিনি ভালদৰে ভজা হোৱাৰ পিছত আমি তাত জোখমতে গৰম পানী দিছোঁ।
এয়া মই ইমানটো জোখতে পানী দিম। তৰকাৰীখন যিহেতুকে মই অলপ জুলীয়াকৈ থ'ম বুলি ভাবিছোঁ, বেছি গ্ৰেভি নকৰোঁ, শুকান কৰি নেপেলাওঁ, কাৰণে অলপ জুলীয়াকৈ থ'ম কাৰণে পানী মই মোৰ জোখত দি লৈছোঁ। পানী দি মই আকৌ 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিছিলোঁ আৰু ধুনীয়াকৈ উতল আহি মাংস আৰু আলু সম্পূৰ্ণৰূপে সিজি উঠিছে। বেছি সময় ঢাকি নথওঁ, 3-4 মিনিটমানৰ কাৰণে ঢাকি থ'ম। ঢাকি থ'লোঁ আৰু এয়া 3-4 মিনিটৰ পিছত ঢাকোন খুলি দেখিলোঁ ধুনীয়াকৈ সিজি উঠিছে আৰু জোলখিনিও মোৰ জোখমতে ৰৈ গৈছে। গতিকে মই এতিয়া এইখিনি বন্ধ কৰি দিলোঁ। গেছৰ ফ্লেমটো বন্ধ কৰি দিয়াৰ পিছত অকণমান সময় এনেদৰে অলপ লৰাই ঢাকোন মাৰি থৈ দিলোঁ। আপোনালোকে এনেদৰে বনাবচোন, একেবাৰে চিম্পুল কিন্তু বিৰাট টেষ্টি হয়। আপোনালোকেও বনাবচোন বাৰু। আজিলৈ আহোঁ, পুনৰ আহিম। বাই বাই।